নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলৰ সকলোলৈ স্বাগতম জনাই আজি জেনাৰেল নলেজৰ ওপৰত কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? জৰ্জ ৱাশ্বিংটন, আব্ৰাহাম লিংকন, জন আডামছ। ইয়াৰ এনচাৰটো হ'ল জৰ্জ ৱাশ্বিংটন। জৰ্জ ৱাশ্বিংটনে 1789 চনৰ 30 এপ্ৰিলত নিউয়ৰ্কৰ ৱাল ষ্ট্ৰীটত ফেডাৰেল হলৰ বাৰাণ্ডাত থিয় হৈ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। এইবাৰ 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। হু ইজ দ্য অফেন ক্ৰেডিটেড উইথ ডিস্কভাৰিং আমেৰিকা ইন 1942? 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰাৰ কৃতিত্ব কাক দিয়া হয়? ভাস্কো দা গামা, কেপ্টেইন কুক, ক্ৰিষ্টোফাৰ কলম্বাছ। ইয়াৰে উত্তৰটো হ'ল ক্ৰিষ্টোফাৰ কলম্বাছ। ক্ৰিষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল। কলম্বাছ এজন ইটালিয়ান এক্সপ্লৰাৰ, নেভিগেটৰ আৰু উপনিৱেশ স্থাপনকাৰী আছিল। এবাৰ 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ইন হুইচ ইয়াৰ ডিড ৱৰ্ল্ড ৱাৰ বিগিন? প্ৰথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল? 1903, 1914, 1926, 1921। ইয়াৰে উত্তৰটো হ'ল 1914। প্ৰথম বিশ্বযুদ্ধ 1914 চনত আৰম্ভ হৈছিল, যাক মহাযুদ্ধ বুলিও জনা যায়। এই যুঁজখন মুখ্যতঃ ইউৰোপ আৰু মধ্যপ্ৰাচ্যত আৰু লগতে আফ্ৰিকা আৰু এছিয়া প্ৰশান্ত মহাসাগৰৰ কিছু অংশত সংঘটিত হৈছিল। প্ৰথম বিশ্বযুদ্ধ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সংঘৰ্ষৰ ভিতৰত এটা আছিল, যাৰ ফলত আনুমানিক 9 নিযুত সামৰিক নিহত আৰু 23 নিযুত আহত হৈছিল। লগতে গণহত্যাকে ধৰি 4 নিযুতলৈকে অসামৰিক লোকৰ মৃত্যু হৈছিল। এইবাৰ নেক্সট প্ৰশ্নলৈ আহিছোঁ। হু ৱাজ দ্য লিডাৰ অফ দ্য ছোভিয়েট ইউনিয়ন ডিউৰিং দি কিউবান মিছাইল ক্ৰাইচিছ? কিউবান মিছাইল সংকটৰ সময়ত ছোভিয়েট ইউনিয়নৰ নেতা কোন আছিল? নিকিতা ক্ৰুশ্চেভ, জোচেফ ষ্টেলিন, বৰিছ য়েলচিন। ইয়াৰে এনচাৰটো হ'ল নিকিতা ক্ৰুশ্চেভ। নিকিতা ক্ৰুশ্চেভ শীতল যুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নৰ নেতৃত্ব দিছিল আৰু 1958 চনৰ পৰা 1964 চনলৈ তেওঁ প্ৰিমিয়াৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ ৰঙীন ভাষণৰ বাবে জনাজাত। এইবাৰ 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। Who wrote the I Have a Dream speech delivered during the March on Washington 1963? 1963 চনৰ ৱাশ্বিংটনত মাৰ্চৰ সময়ত দিয়া আই হেভ এ ড্ৰিম ভাষণ কোনে দিছিল? বাৰাক ওবামা, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, কমলা হেৰিছ। ইয়াৰ এনচাৰটো হ'ল মাৰ্টিন লুথাৰ কিং জুনিয়ৰ। এবাৰ 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। হোৱাট ইভেণ্ট marked the beginning of the Great Depression in the United States? আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা মহাহতাশাৰ আৰম্ভণি কোন ঘটনাই চিহ্নিত কৰিছিল? The Wall Street crash, World War, the failure of 3 banks. ইয়াৰে উত্তৰটো হ'ল the Wall Street crash. The Wall Street crash 1929 চনত দি ৱাল ষ্ট্ৰীট ক্ৰেছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাহতাশাৰ আৰম্ভণি ঘটনা আছিল আৰু 1929 চনত অক্টোবৰত শ্বেয়াৰ বজাৰৰ দুৰ্ঘটনা, যাক ব্লেক থাৰ্ছডে বুলি কোৱা হয়, য'ত বৃহৎ পৰিমাণৰ শ্বেয়াৰ
আতংকিত বিনিয়োগকাৰীসকলে দ্ৰুতগতিত বিক্ৰী কৰিছিল আৰু যাৰ ফলত ষ্টকৰ মূল্য তীব্ৰ হ্ৰাস পাইছিল।